হে এভৰিৱান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আজি হৈছে ৰঙৰ পবিত্ৰ উৎসৱ হোলী হয়নে আৰু বৰদোৱা নগাঁও বৰদোৱাত মানে য'ত আমাৰ শংকৰ গুৰুজনাৰ জন্ম হৈছিলে তাত চবত থাকি ভালকৈ ফাকুৱা খেলে উদযাপন কৰা হয় বুলি শুনি আহিছোঁ আৰু সৰুৰ পৰা গতিকে আশা কৰোঁ এই ফাকুৱা ৰঙেৰে যাতে আপোনালোকক সকলোৱে ৰঙীন হৈ পৰক আগন্তুক আহিবলগীয়া বছৰটো যাতে সকলোৱে কুশল মংগল হওক তাৰে মই কামনা কৰিছোঁ আৰু লগতে থাম্বনেইল দেখি গম পাইছে চাগে আজি মোৰ বাৰ্থডে ভগৱানৰ কৃপাত মানে এবাৰ ফাকুৱাতে মোৰ বাৰ্থডে পৰিছে আৰু তাতে আজি পূৰ্ণিমা আৰু গতিকে এই শুভ দিনটোনো কেনেকৈ উদযাপন কৰোঁ মই তাকে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো এৰি নাযাব ক'লেও কমপ্লিটলি চাব বুলি মই আশা কৰিছোঁ যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব আৰু সাজ পোছাকটো দেখি গম পাইছে চাগে প্ৰথমতে নামঘৰলৈ যাবলৈ ওলাইছোঁ কাৰণ আজি আমাৰ ইয়াত গোঁসাই মূৰত ফাকুৱা দিব গোঁসাই মূৰত দিয়াৰ পিছতহে কালিৰ পৰা আমি মানুহে খেলা আৰম্ভ কৰোঁ আৰু টিকলাকেইটাইতো খেলা আৰম্ভ কৰি দিলেই গতিকে নামঘৰলৈ যাওঁ তাতে চাকি এগছ দিওঁগৈ ভগৱানৰ ওচৰত মূৰটো ধুৱাই আহোঁ বাকী আহিবলগীয়া মানে যোনখিনি সময় আৰু বাৰ্থডে কেনেকৈ চেলিব্ৰেশ্যন কৰিলোঁ সেইটো বহুত স্পেচিয়েল হ'ব গৈ আছে কাৰণ মানুহজনে কিবা ছাৰপ্ৰাইজ প্লেন কৰিছে হেনো গতিকে কি কৰিছে নাজানো লগ পাম মানে অলপ পিছত লগ পাইছোঁ নামঘৰত লগ পাই আছোঁ আৰু নামঘৰলৈ গৈ আছোঁ এইকেইজনীৰ লগত পামগৈ আৰু নামঘৰ বেছি দূৰ নাই আৰু পালোহি আহি নামঘৰত বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিম চাগে কিন্তু যিমানখিনিৰ পৰা দেখাবলৈ চেষ্টা কৰিম ৰাইজে খিচিৰিৰ কাৰণে আয়োজন কৰিছে দেই এয়া যোগাৰ কৰি লৈছে চাউল দালি বুট আলু পিঁয়াজ ইফালে জুই ধৰি থৈ দিছে এইটো মানে নামঘৰৰ গুদামঘৰ আৰু খৰি চৰি জমা ৰাখে গতিকে এইটো ৰান্ধনী ঘৰ মায়ে মনত পেলাই দিছে দেই ৰ'ব নামঘৰ দেখাই আছোঁ এয়া পাঠ পঢ়ি আছে পুথি পঢ়ি আছে এইটো চা Really aja. Masih apa ya kalau naik? Dan asal. Nom kayak kalau masih apa ya kalau naik? মাতে পাহি গ'ল নাম দিওঁতে নামঘৰত নাম শেষ হ'ল এতিয়া খিচিৰি খাওঁ খিচিৰি বনাইছে প্ৰসাদ লৈ ঘৰলৈ যাওঁ ঘৰত গৈ একে এইটো ৰূপ সলনি কৰি বাৰ্থডে গিফ্টৰ ড্ৰেছ পিন্ধি পেলাই তাৰপিছত লগ পাইছোঁ আপোনালোকক ভিডিঅ'টো চাই থাকক ফ্ৰেছ হৈ ল'লোঁ গা পা ধুলোঁ দেখিছিলে নহয় ফাকুৱা দি কেনেকুৱা একদম বান্দৰীজনী নিচিনা হৈ গৈছিলে কিন্তু সঁচাকৈ নামঘৰত মানে খেলি বহুত ভাল লাগিলে গোটেই ভকতবিলাকক লগ পোৱা যায় ডাঙৰ সৰু সকলোৰে লগতে মানে ইমান ধুনীয়াকৈ ফাকুৱা খেলা যায় ন গোঁসাইক দিয়াৰ পিছত সঁচাকৈ খেলি বহুত ভাল লাগিলে আৰু আহিলোঁ ফ্ৰেছ হৈ ল'লোঁ এতিয়া বৰ্তমান মানুহজনে ডেক'ৰেট কৰি থৈ দিছে আৰু কি কৰি আছে জনাই আছোঁ মই আপোনালোকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক এৰি পেলাই নাযাব দেই বাৰে কিমান ক'ম আৰু হয় নহয় সঁচাকৈ এৰি পেলাই নাযাব শেষলৈকে চালে মোৰো ভাল লাগে দিয়ক এইটোৱে হৈছে মানুহটোৱে বাৰ্থডেত দিয়া গিফ্টটো ইয়াৰে শ্বপিং কৰিব যোৱা ভিডিঅ'টো মই শ্বৰ্ট ভিডিঅ'ত এৰিছিলোঁ যদি কোনো চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলটোত ভিজিট কৰি চাবলৈ কিন্তু নাপাহৰিব দেই বস্তু এটা দেখাম চাব হা বাৰ্থডে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে মানে মানুহটোৱে সঁচাকৈ মানে বহুত মন খুচ হৈ গৈছে মানে বহুত সময় পৰা কৈ আছিলে নাচাবা একেবাৰে চাবা কিন্তু মোৰতো ধৈৰ্য নাই মই বোলো ল'ৰা ছোৱালীখিনি আহি পাবহি এতিয়া গতিকে মানে মই চামেই গতিকে ডেক'ৰেশ্যনটো চাব ৰ'ব দেখাই আছোঁ মই আন্ধাৰ দেখিছোঁ ন ডেক'ৰেশ্যনটো মানুহটো ইমান ধুনীয়াকৈ যে কৰিছে সঁচাকৈ দেই আৰু ৰ'ব লাইটটো জ্বলাই দিওঁ ঐ টান এইটো ডেক'ৰেশ্যনটো এনেকৈ কৰিছে দেই বহুতখিনি ভালেই কৰিছে বাৰু ভাল কৰিছে মানে সঁচাকৈ ভাল কৰিছে দেই হয় মোৰ মানুহজনে মানে ছাৰপ্ৰাইজ গিফ্ট বা কিবা হওক মানে লাহে শিকিছেহে মানে মই তেখেতৰ প্ৰথম ভাল পোৱা নহয় জানো কাকো দি পোৱা নাই বেচেৰা তেনেকৈ মোকেই যি দিয়ে ভালেই হওক বেয়াই হওক মই মানে
ভালেই হয় তেখেতৰ মতে ধৰি লওক স্পেচিয়েল মানে কৰিব বিচাৰে সঁচাকৈ বহুত ভালেই হয় যেনিবা দেই তো বহুত যিমানখিনিৰ পৰা ডেক'ৰেশ্যন কৰিছে সঁচাকৈ বহুত ভাল লাগিছে আৰু কি মানে যোগাৰ কৰিছোঁ বাৰ্থডে বুলি এইটোতো কোৱাই নাই ভালকৈ আচলতে সৰু ল'ৰা ছোৱালী কেইটামান মাতিছোঁ মই আমাৰ ঘৰৰ পৰিয়ালৰে হয় গোটেইবিলাক ভাত এসাঁজ খুৱাই দিওঁ বুলি সৰু সুৰাকৈ এটা খানা আৰু তাৰ লগৰকেইটাও আহিব আৰু আমাৰ ঘৰৰে মানে কি বুলি কয় মোৰ কি বুলি কয় ভণ্টিকেইজনী আহিব মানে ননন্দ হয় আৰু ভণ্টিকেইজনী আহিব গোটেইকেইজনী ননন্দ বুলি কথা নাই সৰুৰ পৰা সিহঁতক দেখি অহা একেলগে ডাঙৰ হোৱা বুলিয়ে ক'ব লাগিব গতিকে মানে ভণ্টিয়ে মোৰ ভাগৰ বৰমা ছোৱালী খুৰা ছোৱালী গোটেইবিলাক আহিব তাৰপিছত আৰু কেকৰ আয়োজন কৰিছে মানুহটোৱে আনিব গৈছে মই কথা পাতি থকা শুনিছিলোঁ মানে মোবাইলত টিকলিকেইজনীয়ে মোৰ কাৰণে বাৰ্থডে গিফ্ট লাগিছে দেই এয়া এইটো লেছ মেক্স এইটো তেৰেমেৰে কিটকাট অৰিঅ' দেখিছেনে নাই চুপা চুপ এফালে আংকল চিপছ এফালে লেছ এফালে মেড এংগলছ অ' মাই গড গোটেই 20 টকা চিপছ নধৰাকৈ লৈ আহিছে এইকেইজনীয়ে একেবাৰে সৰু হ'লেও মৰম লগা বহুত বহুত ধন্যবাদ দেই কেকটো চাওক ৰাইজ ইমান মজা লাগিছে সঁচাকৈ আচলতে মোৰ ইনষ্টাগ্ৰামৰ নাম দিব্যা সেইকাৰণে মানুহটোৱে মানে দিব্যাই লিখাইছে ডিম্পল লিখোৱা নাই আৰু কেকটো সঁচাকৈ চাওকচোন ইমান মস্তি লাগিছে ন বাৰ্বি কেকৰ নিচিনা মোৰ সঁচাকৈ ফেভৰেট মানে আৰু মানে দিল খুচ কি কনি ডাইনোসৰ ডাইনোসৰ মানে কেন হয় ও নহয় উঠকি বেলকনি বেলকনি কি ডাইনোসৰ স্কুডাইভাৰ মাউৰি কি কেছা পুলিচ নাই কি হাতি কোৰ নাই হয় বনা কি গৰ ডিব্ৰুগড় এলাল গছৰ 12টা পানী তিনিব কৈছিল এবছৰ এটা বছৰ কথা কৈছ মানে কেলেণ্ডাৰখন নালাগে ফ্লাবেল লাগে বহিটা চাওকচোন বাও বেলুনকেইটা কি খুৱাই দিছে বাৰু তহঁতক কি ক্ষতি কৰিছে ঘুলি পেনে থৈ আহিব এটা ভয় লাগে বেলুন অ নাই গালে কমা আগিলা হ'ব কলে কৈছ মোক কেন লৈ আকৌ এই ভিডিঅ লগা লাগি কিনে কাপ কিনিছ না মই কিনে দিব বল বেঠলো Happy birthday to you Happy birthday to you Happy birthday to you Happy birthday to you Khoa đi vào cái rộng ini khai được boleh liu cái đi mau lagi kéo mau là bạn chúng là bạn mà đi vào khoa đi lên nào đi ra được kia đi đi সকলক ভগাই দিওঁ অথনি বা কেকটোকে জুমি আছে এই মহাপণ্ডিতকেইটা চাওকচোন এইকেইটা অথনি বা কেকটোকে জুমি আছে এতিয়া সেইকাৰণে ডাঙৰ ডাঙৰকৈ খুৱাই দিওঁ বাকী ইয়াৰ লগৰকেইটা আহি নোপোৱা আগতে এপিচ খুৱাই দিওঁ আৰু এইকেইটা গিফ্ট লৈ আহিছে দেই এইকেইটা কলম মাষ্টৰনীৰ কাৰণে বাৰু কলমকেইটা ঠিকে আছে ভিতৰত কি আছে খুলি আছোঁ মানে এইকেইটা মেগী দেখিছোঁ দূৰৰ পৰা কাইলৈ কণীৰ লগত বনাই খাম ৰাইজ আজি হলি মোক নলগাবি এইটো ষ্টাৰটো খা হওঁ এতিয়া খা
দুনো মহিলা হ্যাঁ বেশ লক্ষ্য দেখা তোকো ডাঙৰ চাই দিওঁ হ'ব দে খা খা মানে ল'ৰাকেইটা বগা চিকচিকা হৈ আছে এতিয়া বৰফ পানী খেলাম বৰফ পানী খেলিম এতিয়া ধৰিলে হ'লে নাই নাই ধৰিলে হ'লে হ'ব দে পইণ্ট পাল বৰফ কৈ দিলে বৰফ পানী খেলিছে বৰফ খোৱাৰ লগতে পানী গৈ চাব দে IAS কোন আছিলে এটা কুইজ খেলাইছো দেই IAS জানো জানো অসমৰ মহিলা প্ৰথম IAS কোন আছিলে বাগৰি গৈছে বি গ্ৰুপলে অসমৰ প্ৰথম মহিলা IAS কোন আছিলে কিমান চোকা চাওক গোটেইকেইটা 7, 8, 9 পোৱালি দেই অসমৰ প্ৰথম মহিলা IAS গৰাকী নাম জানে প্ৰথম মহিলা IAS গৰাকী হৈছে পাৰুল দাস দেই এতিয়া দ্বিতীয়তে সৌ পাৰ্টিটোকে দি লৈছোঁ ইয়াত আছে মাংস আচাৰ দালি পাপৰ খোৱা আৰম্ভ কৰা আৰম্ভ কৰিলে দিয়ক সিহঁতক খুৱাই লওঁ খুৱাই পঠিয়ালোঁ চবে বহুত ভাল পালে নাচিলোঁ এনজয় কৰিলোঁ লগতে অলপ খেলালোঁ সিহঁতৰ লগত খেলিলোঁ মানে নিজেও খেলিলোঁ মানে একে বচপনা হৈ গ'ল আৰু তাৰপিছত এতিয়া চবে ঘৰা ঘৰি গ'ল থৈ অহা গ'ল চবকে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ একে শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু বহুত বহুত ধন্যবাদ আৰু বাই বাই লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে সকলো কুশলে থাকক বাই